আজি আমাৰ গভৰ্ণমেণ্টৰ যোৱা ইলেকশ্যনৰ সময়ত আমাৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰে আৰু আমি ৰাইজক কথা দিছিলোঁ যে আপোনালোকৰ মহামূল্যৱান ভোট আমাক প্ৰদান কৰি যেতিয়া আপোনালোকে আমাক গভৰ্ণমেণ্টত মানে থিতাপি ল'বৰ কাৰণে দায়িত্ব ল'বৰ কাৰণে আমাক আপোনালোকে দায়িত্ব দিব, তেতিয়াই আমি আপোনালোকৰ প্ৰতি যি গুৰু দায়িত্ব সেইটো বহন কৰিম। আৰু 5টা গেৰাণ্টি দিয়া হৈছিলে, যিটো প্ৰথম বছৰৰ পৰাই মানে আৰম্ভ হ'ব। আৰু সেই হিচাপে আজি আমি ইয়াতে আহি পেলাই প্ৰথম চেৰিমনিয়েল যিটো আমাৰ ডিষ্ট্ৰিবিউশ্যন, আমাৰ চেকসমূহ, মাটিৰ পাট্টা, আমাৰ নিবনুৱা যুৱক যুৱতীসকলক এককালীনভাৱে 2 লাখ টকা কৰি সাহায্য, তাৰপিছত আমাৰ যিবিলাক শাৰীৰিকভাৱে অক্ষম আমাৰ ল'ৰা ছোৱালী বা আমাৰ যিসকল ব্যক্তি আছে তেওঁলোকক এককালীনভাৱে তেওঁলোকক 10,000 টকা কৰি সাহায্য, আমাৰ যিসকল ব্যক্তি ছিনিয়ৰ চিটিজেন আছে আমাৰ সমাজত থকা সেই ব্যক্তিসকলৰ কাৰণে এককালীনভাৱে আমি 10,000 টকা কৰি তেওঁলোকক সাহায্য দিব বিচাৰিছিলোঁ। আৰু আত্মসহায়ক গোটসমূহক 15,000 টকা কৰি যিটো এককালীন সাহায্য দিয়াৰ কথা কৈছিলে, আজি আমি সেই চেকসমূহ ইয়াতে বিতৰণ কৰিব পাৰিলোঁ। ইতিমধ্যে এই স্কিমসমূহ যোৱা আপোনালোকে গম পাইছে 10 ফেব্ৰুৱাৰী আমাৰ যিটো একৰ্ড ডে আছিলে সেইদিনাৰ পৰাই শুভাৰম্ভণি আমাৰ হৈছে আৰু আজি পূৰ্ণ পৰ্যায় হিচাপে আমি প্ৰথম বছৰত দিব পাৰিলোহি। তো ইয়াতে আপোনাৰ হালবাৰী সমষ্টি হিচাপে আমি যিটো আমাৰ মানে দুখীয়া দৰিদ্ৰসকলক এককালীনভাৱে সাহায্য সেইটো আমি 1250 জনক দিব পাৰিলোঁ। তেওঁলোকক আজি যিটো আমাৰ মানে ৰাজহুৱাভাৱে আমি হয়তো 4 জন বা 5 জনক আমি তেওঁলোকক দিছোঁ, বাকী তেওঁলোকৰ একাউণ্ট নাম্বাৰত সোমাই যাব 10,000কৈ। তাৰপিছত আকৌ আছে আমাৰ যিটো ইউথ জেনেৰেশ্যন, তেওঁলোকক এককালীন 2 লাখ টকাকৈ, সেই 2 লাখ টকাটো তেওঁলোকৰ একাউণ্টত সোমাই যাব। আজি তেওঁলোকৰ টোটেল আছে 100 জন, আমি 100 জন এটা সমষ্টিত আমি নিৰ্ধাৰিত কৰিছোঁ। তাৰপিছত আছে আমাৰ আত্মসহায়ক গোট। আটাইতকৈ আপোনালোকক এই মেছেজটো আমি দিব পাৰিছোঁ যে আমাৰ মহিলাসকলে যেনেকুৱাকৈ মানে ওলাই আহি পেলাই আমাক মানে বিশ্বাস কৰি পেলাই আমাক গভৰ্ণমেণ্টত আনিছিলে, আজি হালবাৰী সমষ্টি হিচাপে 833টা গ্ৰুপ, ছেল্ফ হেল্প গ্ৰুপ, আত্মসহায়ক গোটক আমি এককালীন 15,000 কৰি প্ৰতিটো গ্ৰুপক আমি দিয়াৰ কাৰণে সক্ষম হৈছোঁ। তাৰপিছত আছে ছিনিয়ৰ চিটিজেন, টোটেল আমাৰ হালবাৰী সমষ্টি হিচাপে 116 জনক আজি আমি ইয়াতে 10,000 টকা কৰি আমি দিব পাৰিছোঁ। তাৰপিছত ফিজিকেল হেণ্ডিকেপ টোটেল 100 জনক আমি 10,000 টকাকৈ আজি এই হালবাৰী সমষ্টিতে আজি দিয়াৰ কাৰণে সক্ষম হৈছোঁ। তাৰপিছত আছে লেণ্ড পাট্টা, যিটো আমাৰ মাটিৰ পাট্টা, সেই মাটিৰ পাট্টাৰ ক্ষেত্ৰত অকল হালবাৰী সমষ্টিতেই আমি আজি টোটেল 18 জনক আমি দিব পাৰিছোঁ। আৰু এই লেণ্ড পাট্টাটোৰ কোনো নিৰ্ধাৰিত তেনেকুৱাকৈ গণনা নাই যে প্ৰথম বছৰত আমি ইমান দিম, এইটো লাগাতাৰ মানে চলি থাকিব। যেতিয়াই যিখিনি আমি পাম, যাৰ মাটিৰ সমস্যা হৈছে তেতিয়াই আমি তাৰ মাটিৰ সমস্যাটো আমি সমাধান কৰিম আৰু আমি পাট্টা তেওঁলোকক দি আহিম। গতিকে এইটো অবিৰতভাৱে এইটো চলি থাকিব। হয়, এইটো কণ্টিনিউ প্ৰচেছ, এইটো 5 বছৰে চলি থাকিব। আৰু 5 বছৰে অকল এই 5টা গেৰাণ্টিয়ে নহয়, ইয়াৰ মাজতে আমাৰ ৰাস্তা ঘাট, স্কুল কলেজ, বিভিন্ন আমাৰ যিবিলাক উন্নয়নমূলক কাম আছে সেইবিলাকো হ'ব। আটাইতকৈ ভাল এটা মেছেজ আপোনালোকক ইতিমধ্যে আমাৰ MCLA ডাঙৰীয়াই দিব পাৰিছে যে মানুহৰ বহুত বছৰৰ এটা মানে সমস্যা, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে, তেওঁৰ জৰিয়তে তেওঁ এটা ডিজিটেল ষ্ট'ন ফাউণ্ডেশ্যন কৰি যাব। সেইটো হৈছে মোৰ সমষ্টি মথনগুৰি সমষ্টিত, এইটো বেকীৰ ওপৰত, বেকী নৈৰ ওপৰত বৃহৎ দলং, এইটো বহুত ক্ৰ'ৰ টকা আপোনালোকে তেওঁৰ মুখেৰে এমাউণ্টটো আপোনালোকে গম পাব, এইটো আমি পাবলৈ সক্ষম হৈছোঁ। আৰু বিভিন্ন ৰাস্তা ঘাটসমূহো ইতিমধ্যে আমি কাম কৰিব পাৰিছোঁ। আৰু কেন্দ্ৰীয় বিদ্যালয় খুব সোনকালে হালবাৰী সমষ্টিত ষ্ট'ন ফাউণ্ডেশ্যন ইলেকশ্যনৰ আগতেই কৰাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে আমাৰ চৰকাৰৰ কাম কাজসমূহ আপোনালোকে দেখিবলৈ পাব যে 5টা বছৰত আমি গেৰাণ্টিৰ সহিতে আমাৰ যিবিলাক উন্নয়নমূলক কাম সেই কামবিলাক হৈ থাকিব। আৰু আমি BTC বাকী ৰাইজক, সকলো জাতি জনগোষ্ঠীক, সকলো পৰ্যায়ৰ মানুহক সমভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ নিৰ্বাচনৰ এনেকুৱা কোনো প্ৰস্তুতি নহয়, এইটো আমাৰ কথা দি আহিছিলোঁ আমি
আমি ৰাইজক কথা দিছিলোঁ এইটো নিৰ্বাচনী কোনো তেনেকুৱা আমাৰ প্ৰস্তুতি নহয় আমাৰ প্ৰস্তুতি হৈছে ৰাইজক আমি দি আহিছিলোঁ কথা আৰু সেই কথামতে আমি কাম কৰি গৈ আছোঁ বিবেচনা ৰাইজে কৰিব আমাৰ প্ৰতি মানাস বিধানসভা হিচাপে আমাৰ BPF খেলিব এইটো খাটাং আৰু টিকেট যাকে নিদিয়ক কিয় আমি সকলো মানুহে একেলগে থাকি পেলাই আমি তেওঁক জিতাই আনিব লাগে আৰু তেওঁক দিছপুৰত পঠিয়াই দিব লাগে